তো হেল্ল' গাইছ, আপোনালোক সকলোকে মোৰ আছামিজ চেনেল আছামিজ টেকলৈ স্বাগতম জনাইছোঁ। তো গাইছ, আজি এটা নতুন বিষয় লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। তো বিষয়টো এনেধৰণৰ যে আমি আমাৰ মোবাইলত কেনেকৈ ইউটিউব চেনেল খুলিব পাৰোঁ, লগতে ইউটিউব চেনেল খুলি কেনেকৈ পইচা উপাৰ্জন কৰিব পাৰোঁ। তো এইটো ইমান সহজো নহয় বা ইমান কঠিনো নহয়। তো আহকচোন চাওঁ কেনেদৰে পাৰোঁ এইটো কৰিব। তো তাৰ বাবে আপুনি ফাৰ্ষ্ট পইচা উপাৰ্জনেই হওক বা অন্য ধৰণৰ কিবাই হওক, তাৰ বাবে আপুনি প্ৰথম ইউটিউবত আপোনাৰ এটা চেনেল থাকিব লাগিব। তো চেনেল খুলিবলৈ হ'লে আপুনি কি কৰিব লাগিব, জাষ্ট ইউটিউবটো আপোনাৰ খুলি লওক। তো ইউটিউবটো খোলাৰ পাছত একেবাৰে একদম চুকত দেখিব, একেবাৰে সোঁহাতে ওপৰৰ চুকত এটা চিম্বল ওলাই আছে। মোৰ এইটো চেনেলটো চিম্বল ওলাই আছে। আপোনাৰ চিম্বল নাথাকিলেও এনেই কিবা এটা থাকিব আৰু সেই চুকৰ সেই চিম্বলটোত ক্লিক কৰি ল'ব। তো ক্লিক কৰি লোৱাৰ পিছত মোৰ ইয়াত ইউৰ চেনেল বুলি আহিছে। এই একেবাৰে ওপৰত দেখিছে আছামিজ টেক বেদান্ত b08@gmail.com এনেকৈ আহিছে। আপোনাৰ জাষ্ট ইমেইলটো আহিব। যদি আপোনাৰ জিমেইল এতিয়ালৈকে নাই তেন্তে জিমেইল কেনেকৈ খুলিব পাৰে মোৰ দিয়া আছে ভিডিঅ' ইউটিউবত, তো চাই ল'ব পাৰে। ডেছক্ৰিপশ্যনত গৈ মই লিংকটো দি থৈছোঁ। তো ডেছক্ৰিপশ্যনৰ পৰা আপোনালোকে চাই ল'ব কেনেকৈ আমি ইউটিউবত চেনেল জিমেইল একাউণ্ট খুলিব পাৰোঁ। তো তাৰপাছত আপুনি এই জিমেইল একাউণ্টটোত এটা ক্ৰিয়েট চেনেল বুলি আহিব। তো ক্ৰিয়েট চেনেলটোত এবাৰ ক্ৰিয়েট কৰি দিব জাষ্ট। তো ক্ৰিয়েট কৰি দিয়াৰ লগে লগে আপোনাৰ ইয়াত চেনেল ক্ৰিয়েট হৈ যাব। তো চেনেল ক্ৰিয়েট হোৱাৰ পিছত আপোনাৰ এনেদৰে দেখাব, এতিয়া মোৰ যেনেদৰে দেখাই আছে। তো তাৰপাছত আপুনি জাষ্ট এবাৰ ইয়াত ক্লিক কৰি লওক। ক্লিক কৰাৰ পাছত আপোনাৰ এই চেনেলটোতে ইউৰ চেনেল বুলি য'ত লিখা আছে তাত এবাৰ ক্লিক কৰি ল'ব। তাৰপাছত ইউৰ চেনেল আপোনাৰ আহি যাব। চেনেলটো আপুনি ক্ৰিয়েট কৰাৰ পিছত তেনেকৈ ইউৰ চেনেল ক্ৰিয়েট কৰি ল'ব। তো এতিয়া মই এইবোৰ ভিডিঅ' দিয়া আছে মোৰ এতিয়ালৈকে এইখিনি, আৰু দিয়া আছে বাৰু, এতিয়া ইয়াততো ওলোৱা নাই গোটেইখিনি। তো আপোনাৰ এতিয়ালৈকে যদি ভিডিঅ' দিয়া নাই তেন্তে ভিডিঅ'টো নোলাব প্ৰথমতে। তাৰপাছত চেনেলটো ক্ৰিয়েট কৰাৰ পিছত আপুনি ভিডিঅ' দিব লাগিব। তো ভিডিঅ' দিবলৈ হ'লে একো কৰিব নালাগে, এইখিনি কাট কৰি ল'ব। হোম পেজটো যেতিয়া ইউটিউবটোৰ যেতিয়া হোম পেজটো এই প্ৰথম পেজটো ওলাব, তাত একেবাৰে ওপৰত এইটো এইফালৰ পৰা সোঁহাতৰ ছাইডৰ পৰা ওপৰত 3 নম্বৰ যিটো আছে ভিডিঅ' কলিঙৰ দৰে চিনটো, সেই ভিডিঅ' কলিঙৰ দৰে চিনটোত এবাৰ ক্লিক কৰি দিব। তো ক্লিক কৰাৰ পাছত এইটো এড আহিছে, এইখিনি কাট কৰি ল'ব। তো ইয়াত ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজেই ওলাব। তো ইয়াত এলাউ এক্সেছটোত এবাৰ ক্লিক কৰি ল'ব চিম্পলি। তো তাৰপিছত এলাউত ক্লিক কৰিব। এলাউত ক্লিক কৰাৰ পাছত আপোনাৰ যিখিনি আছে ইয়াত চব ভিডিঅ' ওলাই যাব। আপুনি যিমান ভিডিঅ' বৰ্তমানলৈকে কৰিছে সম্পূৰ্ণ ভিডিঅ'খিনি ওলাই যাব। তো ইয়াৰ পৰাই আপুনি নিজে ভিডিঅ' কৰি নিজৰ মোবাইলৰ কেমেৰাৰে ভিডিঅ' কৰি ইউটিউবত ভিডিঅ' দিব পাৰে। তো ভিডিঅ' দিয়াৰ পিছত আপোনাৰ কিছুমান ভিউ লাগিব, ভিডিঅ' মানুহে চাব লাগিব। তো চাবলৈ হ'লে আন কিছুমান কাম কৰিব লাগিব। তাৰ বাবে আপুনি ভিডিঅ'টোৰ ওপৰত থাম্বনেইল বনাব লাগিব। তো এইটো দেখিছে ডিম্পুছ ব্লগৰ এইটো ভিডিঅ'টোৰ ওপৰত কেনেকৈ লিখি দিছে, যতীন বৰাৰ ঘৰত মোক কি দেখুৱালে। তাৰ পাছতো চব শুই উঠাত যদি এলাহ হয় 5 ছেকেণ্ডৰ এটা টিপছ। এনেদৰে ওপৰত যিটো লিখি দিছে, ভিডিঅ'টোৰ ওপৰত যিখিনি লিখি দিছে সেইখিনি আপুনিও লিখি বনাব লাগিব, নহ'লে কেৱল ভিডিঅ'টোৰ ভিতৰৰ কোনোবা এটা পেজ ওলাই থাকিব। তো সেই লিখি বনোৱাটোকে কয়, এইটোকে থাম্বনেইল বুলি কয়। থাম্বনেইল বনাবলৈ মইতো পিক্সেল এপ নামৰ এইটো যিটো এপ আছে, সেই পিক্সেল এপটো ইউজ কৰোঁ। আপুনি পিক্সেল এপ ইউজ কৰিব পাৰে। তো ইউজ কৰি আপুনি থাম্বনেইল বনাই ল'ব। তো থাম্বনেইল বনোৱাৰ পাছত আপুনি ভিডিঅ' যেতিয়া আপলোড কৰিব, আপলোড কৰাৰ সময়ত ভিডিঅ'টোৰ এটা টাইটল দিব লাগিব। সেই তাতে গৈ আপলোড কৰিব পাৰে ভিডিঅ'টো, মই দেখাই দিছোঁ আপোনালোকক। তো থাম্বনেইল বনোৱাৰ পিছত তেনেকৈ জাষ্ট আপুনি ভিউ বাঢ়িবলৈ হ'লে টাইটল দিব লাগিব, ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন দিব লাগিব। তো সেইটো কেনেকৈ দিয়ে মই আপোনালোকক দেখাই দিছোঁ। আপুনি ভিডিঅ'টো জাষ্ট যেনেকৈ মই আপলোড কৰিবলৈ শিকাইছোঁ তেনেকৈ এই চিনটোত টিপি লওক। সেই চিনটোত টিপাৰ পাছত আপোনাৰ যিকোনো এটা ভিডিঅ' আপলোড কৰিব বিচাৰে, তো এইটো এটা ভিডিঅ' মই জাষ্ট দেখাই দিছোঁ। এনেকৈ সেই ভিডিঅ'টো টিপি দিয়াৰ পিছত এনেকুৱা এটা পেজ আহি যাব। তো ইয়াত টাইটলটোত এবাৰ ক্লিক কৰি পিনি ভিডিঅ'টো আপুনি মেইন যিটো থিম আৰু আপোনাৰ সেইটো কিহৰ ওপৰত ভিডিঅ'টো আছে সেইটো আপুনি ইয়াত লিখিব লাগিব। তাৰপিছত এই ডেছক্ৰিপশ্যনৰ ভিডিঅ'টোৰ বিষয়ে অলপ বৰ্ণনা, ভিডিঅ'টোৰ বিষয়ে আৰু অলপ বেছিকৈ লিখিব লাগিব, কিহৰ ওপৰত কেনেকুৱা কথা ভিডিঅ'টোৰ সেইটোৰ বিষয়ে অলপ লিখিব লাগিব। আৰু এই পাব্লিকটোত টিপি পিনি জাষ্ট আপুনি পাব্লিক হৈ আছে, এতিয়া আপোনাৰ পাব্লিক হৈ থাকিব। তো পাব্লিকটোত টিপি দিয়ক। পাব্লিকটোত টিপি ওপৰৰ একেবাৰে যিটো কাৰ্চিন দেখিছে সেই কাৰ্চিনটোত ক্লিক কৰি দিব। আপোনাৰ ভিডিঅ' আপলোড হৈ যাব। আপলোড হওঁতে আপোনাৰ ভিডিঅ'টোৰ দীঘল লৈ কথা, যিমান দীঘল হয় অলপমান, যদি বেছি দীঘল হয় তেতিয়া অলপমান বেছি টাইম লাগিব। টাইম কি আৰু 2-3 মিনিটত হৈ যাব আপোনাৰ, সিমান নেটটো ফাষ্ট হ'লেতো 1 মিনিটমানতে হৈ যাব। তো ইয়াৰ পিছত আপুনি আন এটা কাম কৰিব লাগিব, আপোনাৰ চেনেলটো ভেৰিফাই কৰিব লাগিব। চেনেলটো ভেৰিফাই কৰিবলৈ হ'লে আপুনি ক্ৰ'ম ব্ৰাউজাৰ খুলিব লাগিব। ক্ৰ'ম ব্ৰাউজাৰটো খুলি গুগলত চাৰ্চ কৰিব লাগিব যে ইউটিউব ডেস্কটপ ভাৰ্জন বুলি আপুনি চাৰ্চ কৰি লওক। তাৰপিছত চাইন ইন ইউটিউবটোত ক্লিক কৰি দিয়ক, যিটো ফাৰ্ষ্ট ৱেবছাইট আহিছে। তো তাৰপাছত দেখিব এনেকুৱা এটা ফ্ৰণ্ট পেজ অ'পেন হৈছে। তো ইয়াত যিটো দেখিছে এনেকুৱা এটা পেজ অ'পেন হৈছে। ইয়াত আপুনি চেনেলটোত ক্লিক কৰিব লাগিব। পেজটো অলপ জুম কৰি লওক। জুম কৰাৰ পিছত এইটো চেনেল বুলি লিখা আছে, চেনেলটোত জাষ্ট ক্লিক কৰক। তো চেনেলটোত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ আপুনি দেখিবলৈ পাব। তো মোৰ ইয়াত এতিয়া ভেৰিফাইড বুলি দেখাইছে, আপোনাৰ ইয়াততো অকল ভেৰিফাইড বুলি দেখাব। এইটো দেখিছে মোৰ চেনেলটোৰ চিম্বলটোৰ কাষতে ভেৰিফাইড বুলি লিখা আছে, নীলা ৰাইট চিন্তা পৰি আছে।
তো আপোনাৰ ইয়াত ভেৰিফাই বুলি লিখাব ভেৰিফাই বুলি লিখাৰ পিছত দেখুৱাৰ পিছত আপুনি একো কৰিব নালাগে ইয়াত আপোনাৰ ভেৰিফাইটোত এবাৰ ক্লিক কৰি ল'ব ক্লিক কৰি লোৱাৰ পিছত আপোনাৰ নামটো দিব লাগিব টাইটেলটো দিব লাগিব তাৰপিছত আপোনাৰ নাম্বাৰটো দিব লাগিব নাম্বাৰটো দিবি ছাবমিটটোত টিপি দিব তো ছাবমিটটো দিয়াৰ পিছত আপোনাৰ সেই নাম্বাৰটোতে এটা OTP পঠিয়াব ইউটিউবে তো এই OTPটো আপুনি সেই তাত যিটো ভৰাবলৈ তাততো জেগা আহিব OTPটো তো OTPটো দিবলৈ যিটো জেগা আহিব তাত আপুনি সেই জেগাটোত OTPটো আপোনাৰ দি পিনি ভেৰিফাই বুলি আহিব তলত সেই ভেৰিফাইটোত ক্লিক কৰি দিব তো আপোনাৰ চেনেলটো ভেৰিফাইড হৈ যাব তো তাৰপিছত আপোনাৰ এতিয়া চেনেলো ভেৰিফাইড হৈ গৈছে সম্পূৰ্ণ আপোনাৰ 70% কাম হৈ গৈছে তো ইয়াৰ পিছত আপুনি আপোনাৰ পইচা উপাৰ্জন কৰিবলৈ হ'লে ভিডিঅ' দি থাকক লাহে লাহে তো আৰু এটা কথা আপুনি পইচা তেতিয়াহে পাব ইউটিউবৰ পৰা যেতিয়া আপোনাৰ 10,000 ভিউজ হ'ব গোটেই চেনেলটোৰ সকলোবোৰ ভিডিঅ' ভিউ লগ লাগি 10,000 ভিউ হ'ব লগতে 1,000 ছাবস্ক্ৰাইবাৰ হ'ব আৰু 1,000 ছাবস্ক্ৰাইবাৰ হোৱাৰ লগতে 4,000 ঘণ্টা ৱাটচ টাইম হ'ব মুঠতে আপোনাৰ 1,000 ছাবস্ক্ৰাইবাৰ হোৱালৈকে 10,000 ভিউ আৰু 4,000 ঘণ্টা ৱাটচ টাইম অটোমেটিকলি হৈ যাব আপুনি সেইটো চিন্তাই কৰিব নালাগে এইটো হ'বলৈ আপোনাৰ 1 মাহ 2 মাহ লাগি যাব পাৰে কিছুমানৰ 1 বছৰ লাগি যাব পাৰে কিন্তু সময় এদিন নহয় এদিনটো হ'বই তো তাৰপিছত যেতিয়া আপোনাৰ সেই 1,000 ছাবস্ক্ৰাইবাৰ হৈ যাব 10,000 ভিউ হৈ যাব 4,000 ঘণ্টা ৱাটচ টাইম হৈ যাব তাৰপিছত আপুনি আন এটা কাম কৰিব লাগিব এই পেজটোতে এই যিটো পেজ এতিয়া খুলি থৈছোঁ সেই পেজটোতে এই ভেৰিফাইডটো দেখিলে আপোনাৰ ভেৰিফাইডটো হৈ যাব তাৰপিছত এই তললৈ আহিব তললৈ এইবোৰ যিটো চাৰিচুকীয়া ঘৰ দেখিছে এই ঘৰটো এইটো 2 নম্বৰ ঘৰটো যিটো দেখিছে ঘৰটো 2 নম্বৰ ঘৰটোত এনেবল বুলি লিখা আছে মোৰতো কাৰণ হৈ গৈছে ইতিমধ্যে আপোনাৰ এনেবল বুলি আহিব যেতিয়া আপোনাৰ 1,000 ছাবস্ক্ৰাইবাৰ হ'ব আৰু 4,000 ঘণ্টা ৱাটচ টাইম 10,000 ভিউজ হ'ব তেতিয়া এনেবলটোত আহি এনেবলটোত টিপি ল'ব তো টিপি পিনি আপুনি এটা এডচেন্স বুলি বস্তু আছে এডচেন্স একাউণ্টটো খুলিব লাগিব সেইটো ভিডিঅ' বাৰু মই আপোনালোকক বনাই দি দিম কেনেকৈ এডচেন্স একাউণ্ট খুলিব লাগে কিন্তু প্ৰথমে আপোনালোকে বাকী 1,000 ছাবস্ক্ৰাইবাৰ কৰি লওক তো 1,000 ছাবস্ক্ৰাইব কৰিবলৈ আপোনাৰ এমাহ বা 2 মাহ অলপতো সময়টো লাগিব তো সেই সময়খিনিটো তাৰ পাছত আপুনি ভিডিঅ'টো চাই ল'ব কেনেকৈ এডচেন্স একাউণ্ট খোলে তো এডচেন্সত এনেকুৱা এটা বস্তু এডচেন্সে আমাৰ ভিডিঅ'বোৰৰ ওপৰত এড চলাব কিছুমান এডভাৰটাইজ আহিব আমাৰ ভিডিঅ'বোৰৰ ওপৰত সেই এডভাৰটাইজটোৰ কাৰণে এডভাৰটাইজ দিয়াৰ কাৰণে আমি সেই ভিডিঅ'বোৰৰ ওপৰত যিটো এডভাৰটাইজ দিয়ে আমাৰ ভিডিঅ'ৰ ওপৰত সেই এডভাৰটাইজৰ কাৰণে আমি পইচা পাবলৈ সক্ষম হ'ম তো এনেদৰে আপুনিও পইচা উপাৰ্জন কৰিব পাৰিব এতিয়া এইখিনি কাট কৰি দিওঁ ইয়াৰ এতিয়া কোনো আৰু কাম নাই তো পইচা উপাৰ্জন কৰিবলৈ হ'লে তেনেদৰে আপুনিও খুলি ল'ব এটা ইউটিউব চেনেল তো ফ্ৰেণ্ডসকল যদি ভিডিঅ'টো চাই ভাল পালে যদি এনেধৰণৰ ইউটিউবৰ লগত সম্বন্ধিত আৰু ভিডিঅ' পাব বিচাৰে আৰু এডচেন্স একাউণ্ট যদি কেনেকৈ খোলে সেইটো মই কৈছোঁ এতিয়া সেইটো যদি ভিডিঅ' পাব বিচাৰে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক যদি কিবা মতামত আছে আৰু তেন্তে কমেণ্ট কৰি দিয়ক থেংক ইউ